এভৰিৱান, মই মানে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল মাইনা কিটচেন ব্লগলৈ। এয়া মায়ে মাংসখিনি ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈছে। মানে কাটি দিওঁতে বহুত ডাঙৰকৈ দিয়ে যে, সেইটো কাৰণে অলপ সৰু সৰুকৈ কাটি দিয়ে। তাৰপিছত মাংসখিনি মেৰিনেট কৰি ল'বলৈ ইয়াতে জিৰা, আলু, নহৰু, আদা পেষ্ট যিমানখিনি আছে গোটেইখিনি তাতে মিক্স কৰি আধা ঘণ্টামান থৈ দিব। ইয়াত মাংস যিহেতু 1 কেজি, গতিকে জিৰা পাউডাৰ দিয়া হৈছে 4 চামুচ, জলকীয়া গুড়ি দিয়া হৈছে 2 চামুচ, নহৰু পেষ্ট আৰু আদা পেষ্ট মিলি 3 চামুচ। এতিয়া হালধি দিছে ডাঙৰ চামুচেৰে 1 চামুচ, নিমখ দিছে 2 চামুচ। পিঁয়াজখিনি এনেকৈ ইয়াতে কাটি দিব।
দিব।